গুড আফটাৰনুন গাইজ এতিয়া বাজিল প্ৰায় এতিয়া 1:30 বাজিল এতিয়া এটা বঢ়িয়া মানে ভিউ পইণ্টত গৈ আছোঁ ভাই বহুত উঠিব লাগে একদম ওপৰলৈকে তো গৈ আছোঁ বলক মোৰ লগত চাই থাকোঁ এতিয়া গৈ আছোঁ বহুত যাব লাগে মানে তো আমি এজন দুজন 7জন আহিছোঁ কলেজৰ পৰা কলেজ ক্লাছ পাতি নাই বাং মাৰা বুলি কিছুমানে ভাবিব পাৰে কলেজ বাং মাৰা নাই ক্লাছ চাছ কৰি আহিছোঁ ক্লাছ অফ আছে মানে চ' এতিয়া গৈ আছোঁ বলক আমি বহুত কিছুমানে আহিছোঁ এই সোপা দেখিছেনে গোটেই পিছ পৰি আছে উঠিব পৰা নাই বহুত ওখ তাৰ মানে নাই দেই এই যাত্ৰা দেখি নাই বহুত ওখ গৈ আছোঁ এইবিলাক চাগে আহি আছে তো বলক পৰ্যন্ত ভাই ভিউ পইণ্টটোৰ নাম কি অঁ লোকেলে ধৰি পেলাই নামাৰিলে হ'ল গৈ আছোঁ আগত এটা ভিউ পইণ্ট দেখিছোঁ চাই লওক মানে কি ভিউ গোটেই গুৱাহাটী দেখা পায় বলক এইফালে যিমান দূৰলৈকে আপোনাৰ দেখা পাইছে এইখন চাওক এই গুৱাহাটী চিটি এইখন অ' ভাই এইটো কি পৰে এৰিয়া এই আদাবাৰী জালুকবাৰী চিটিটো আৰু এটা দেখা আছোঁ শৰাইঘাট দলং দেখা আছোঁ চাই থাকক এইখন চাই লওক দেখা পাইছেনে এইখিনি মানত এইখন ব্ৰহ্মপুত্ৰ ব্ৰিজ পুৰা একদম বঢ়িয়া ভিউ এটা আৰু এই ধুনীয়া জাম লাগি আছে ব্ৰিজত চাই থাকক উঠি আছোঁ অ' মাই গড কি এটা ভিউ সেইটো ব্ৰহ্মপুত্ৰ এই দুখন ব্ৰিজ চাই লওক বা ভিউ ওপৰতো আৰু ভিউ আছে চাই থাকক ভিডিঅ'টো এইফালে চাই লওক কিমান ওখ বাপৰে বাপ জংঘলৰ মাজে মাজে ট্ৰেকিং বলক 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 একদম ঘামাই ধুৱাই দিছে বহুত ওখ বলক বলক বঢ়িয়া ভিউ পইণ্ট দেখাই আছোঁ ওপৰলৈকে চলো চলো এই চাই লওক চাই আছে চালো এই পাহাৰত 1 মাহ কণ্টিনিউ খোজ কাঢ়িব লাগে দেহা সৰি যাব একদম ভাই উহা ফুলি গৈছে একদম বলক বলক ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ চাই থাকক ভিডিঅ'টো একেলগে আহক আহক গাইছ পুৰা একদম থিয় পাহাৰ মানে একদম খোজ কাঢ়িব নোৱাৰি ভাই অহাটো কৈছে ৰ'বা মাৰিবা বলক বলক এই চাই লওক সেইটো হ'ল গুৱাহাটী এইটো বেছি জুম কৰিলে ফাটিব পিকচাৰটো তথাপিও চাই লওক কি বঢ়িয়া ভিউ আৰু এইফালে চাওক এই শৰাইঘাট ব্ৰিজ इसमें तो मजा है ना बॉस गाइस নোৱাৰি আৰু মানে ভাই উহা ফুলি গৈছে একদম ভাই তুমি এতিয়া CRPF মানে তোমাৰ একো নহয়তো ভাই বেলেগ কষ্ট উহা একদম মেন কি ওখ একেবাৰে ভাই নক'বা ভাই বন্ধু কি খবৰ ভাল না দিয়া সিহঁতে মোক গুচি গৈছে ভাই থৈ গুচি গৈছে দেখাই আছোঁ ৰ'ব বেগ কামেৰি কি থিয় ঢালাল এয়া চাওঁ এনেকুৱা ধোখা উঠিব পাৰি নে কওকচোন ওপৰত বোলে কিবা ভিউ পইণ্ট আছে নাথাকিলে আৰু যোনী আনিছে বেচান্তক সোমাব লাগিব ভাই নীলমন উঠি কেনেকুৱা লাগিছে হা আছিগুৰ আহি কেনেকুৱা লাগিছে অ' চান কেনেকুৱা উঠি উজ্জ্বল ভালে চা কেনে টিমটো লিড কৰি যাতে বেচান্ত ওপৰত অলগেশ কেনেকুৱা কেনেকুৱা মজা বুলি কৈছে চবৰে পাম ফুটি আছে ফাইনেলি আহি পালো যাই আছো ৰ'বা 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 ফাইনেলি ইমান উঠি আহি একো নাপালো ভাবিছে নেকি এই বুলি চাই লওক এইটো ভিউ এটা ভিউ দেখাই আছো বেকগ্ৰাউণ্ড কেমেৰা দে কেনেকুৱা এটা ভিউ মজা এটা ভিউ इसमें तो मजा है रे बॉस चा की बढिया ভিউ যিমান দূৰলৈকে চাই পুৰা ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ ইমান ওপৰত চিপছৰ পৰা টিউবলৈকে লৈ আহিছিলোঁ চিপছ আৰু পানী আৰু বতাহ কি মজা অঁ পেকেট কিনি পেলাই চাই নাযাওঁ দে এইটো নভাবিব
এই পৰিৱেশত একো অনিষ্ট নকৰোঁ। আপোনালোকক এটা বস্তু দেখাই আছোঁ, কেমেৰাই কেপচাৰ কৰিব পাৰে নে গম নাপাওঁ। এই গান্ধী মণ্ডপৰ যে পতাকাখন আছে, দীঘল পতাকাখন, এইখন দেখা পাইছে নে গম পোৱা নাই, কেমেৰা জুম কৰিব পৰা নাই কিজানি, তথাপিও সেইখন দেখি পাইছে। I'ma turn it up and then I'm gonna take it down. ফটোশ্বুট চলি আছে, এইজন মডেল। বয় what a view man, what a view, চাই লওক। এতিয়া ৰিটাৰ্ণ হৈ আছোঁ। এই যাওঁতে বেছি কষ্ট নহয়, ইয়াত দলিয়া নাই, যাওঁতে সিমান এটা কষ্ট নাই, আহোঁতে একদম মুখা ফুলি গৈছে একদম। বলক ট্ৰেকিং কৰা দেখাত যিমান সহজ যেন পায় সিমান এটা সহজ নহয়, কিন্তু উঠিওতে বহুত কষ্ট হৈছিল। এতিয়া নামি আছোঁ তললৈকে, সিমান এটা কষ্ট নাই বাৰু, তথাপিও ভাগৰ ধৰেতো আৰু সেইটোৱে। আৰু ৰাস্তা সিমান এটা ভাল নহয়, কিন্তু তেনে দেখাত ট্ৰেকিং কৰা বহুত সহজ যেন পায়, কিন্তু যেতিয়া আপুনি নিজে আহিব তেতিয়া ৰিয়েল লাইফ ফিলিং কৰিব, ইমান এটা সহজো নহয়। তো চাই যাওক, বহুতো ট্ৰেকিং কৰি আহিলোঁতো, বহুত ভোক লাগিছে। এতিয়া আমি কেইজনমানে খাবলৈ আহিছোঁ মা মনসাত, ভিতৰলৈ যাওঁ, কি খাওঁ অৰ্ডাৰটো দিব লাগিব না, চিট পোৱাই তেন বলক। এতিয়া মা মনসাত বহি আছোঁ, খানা অৰ্ডাৰ দিয়া গৈছে, 4 প্লেট পৰঠা, আমি 4টা মানুহ আছোঁ, মানে আহি আছে পৰঠা, আহিলে দেখাই আছোঁ পৰঠাটো কি যাব আৰু পৰঠা জানাই আপোনালোকে চিনি খাব পৰঠা, তথাপিও আৰু চাই চাওঁ। এতিয়া হাতখন অলপমান ধুই লওঁ, খানা খোৱাৰ আগত হাতখন ধোৱাটো কম্পালচৰিয়ে আৰু আজিকালি। এয়া পৰঠা আহি গ'ল, এইটো কিন্তু ভাল চিষ্টেম কৰিছে, এই 1 ইউজ চামুচ দিছে, ভাল লাগিছে। এতিয়া খাওঁ, খাই কিনে লগ পাই আছোঁ। এইটো এটা আছিলে সৰু ভিডিঅ'টো দেখি কিনে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভাল লগা পাৰ্ট থাকে কমেণ্ট কৰি দিব আৰু আজিলৈ বাই বাই।